নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি মাজুলী ভাল লগা ঠাই ডেকাচাং দেখাবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, ডেকাচাং চোৱাৰ আগতে মই পঢ়া হাইস্কুলখন এবাৰ চাওক। হয় বন্ধুসকল, এইখনেই সেইখন যিখনত মই হাইস্কুলীয়া সোণালী দিনবোৰ পাৰ কৰিছিলোঁ। আপোনালোকক বেলেগ এটি ভিডিঅ'ত সম্পূৰ্ণ স্কুলখন দেখাম। বন্ধুসকল, এতিয়া আমি আহি বৰগাঁৱত পাইছোঁহি। ইয়াৰ পৰা আৰু কিছু দূৰ গ'লে আমি ডেকাচাং পাম। এই যে দেখিছে সেইটো হ'ল বৰগাঁও ৱাটাৰ ছাপ্লাই। আপোনালোকে যে দেখিছে দুফালে দুটা ফিচাৰী আছে, এয়া মাজুলী অন্যতম ফিচাৰী বুলি ক'ব পাৰি। এই ঘৰ মানুহে সেইটো ফিচাৰী। আৰু এয়া দেখিছে এখন মিচিং বিয়া আছিলে। ৰ'দ পুৰা ৰ'দ, তাগৰা ৰ'দ। মানে বন্ধুসকল কি হ'ল, আমি আজি যিটো ঠাইত আহিছিলোঁ, যিটো ঠাইত আপোনালোকে যে দেখিছে বৰ্ডখনৰ কাষেৰে সোঁফালে ৰাস্তা এটা গৈছে, সেইফালে ঘাটলৈ যাব পাৰি। ঘাটলৈ যাবলৈ সেইফালে অতিকৈ চমু। আৰু এই যে দেখিছে বাওঁফালে বিল্ডিংটো, সেইটো হ'ল গড়মূৰ চিকিৎসালয়। আৰু এয়া হ'ল চিভিল তিনিআলি। বন্ধুসকল, আপোনালোকে যে দেখিছে এয়া ডাঙৰ ডাঙৰ বিল্ডিঙৰ কাম চলি আছে, সেয়া মাজুলী উপায়ুক্ত অফিচৰ কাম চলি আছে। আপোনালোকে যে এইখন দেখিছে, এইখন পীতাম্বৰদেৱ জুনিয়ৰ কলেজ, আৰু লগতে লাগি আছে পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়। এইখনেই পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়। আৰু এই যে দেখিছে এয়া হ'ল মাজুলীৰ CRP কেম্প। ইয়াৰ পৰা আৰু কিছু দূৰ যোৱাৰ পিছতে আমি ডেকাচাং দেখিবলৈ পাম। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকে যে দেখিছে এই মিচিং ঘৰটো তাত ধুনীয়াকৈ ফটো মাৰিব পৰা সুবিধা আছে, আৰু বেকগ্ৰাউণ্ডত এটা ধুনীয়া ঘৰ আছে য'ত নেকি আপোনালোকে ফটোশ্বুট কৰিব পাৰে। এতিয়া আমি আহি পালোহি মাজুলীৰ ছেকেণ্ড টাউন গড়মূৰ। বিশেষ কাম এটাত অহাৰ বাবে সম্পূৰ্ণ গড়মূৰ টাউনখন দেখাব নোৱাৰিলোঁ। বেলেগ এটি ভিডিঅ'ত আপোনালোকৰ মাজলৈ গড়মূৰ টাউনখন আগবঢ়াই দিম। আৰু এই যে দেখিছে শিৱ মন্দিৰটোৰ কাষেৰে গ'লে আমি ডেকাচাং পামগৈ। বন্ধুসকল, ডেকাচাং দেখুৱাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ যে মাজুলীৰ জুবিনদাৰ কাঞ্চনজংঘা চিনেমাখন ডেকাচাঙতে শ্বুটিং কৰা হৈছিল। বন্ধুসকল, আমি এতিয়া ডেকাচাঙৰ ভিতৰলৈ সোমাই গৈছোঁ। প্ৰকৃতিৰে ভৰা এটি সৌন্দৰ্য মনোমোহা দৃশ্যৰ মাজেৰে আমি গৈ আছোঁ।
বন্ধুসকল সঁচাকৈ কৈছোঁ, আপোনালোক অহা নাই তেনেহ'লে বহুত সঁচাকৈ কৈছোঁ, জীৱনৰ নতুন অভিজ্ঞতা পাই যাব, যিটো আপোনালোকে কাহানিও পাহৰিব নোৱাৰিব। আপোনালোকে দেখিছে কিমান ধুনীয়া এটি পৰিৱেশৰ মাজেৰে গৈ আছোঁ। চাৰিওফালে গছ আৰু তাৰ মাজেৰে এটি সৰু ৰাস্তা। বন্ধুসকল, আকৌবাৰ কৈছোঁ, আপোনালোক যদি সঁচাকৈ অহা নাই আহক আৰু জীৱনৰ অন্যতম মজাটো উপভোগ কৰি যাওক। বন্ধুসকল, আপোনালোকক যিটো জেগা দেখাম বুলি লৈ আহিছিলোঁ সেইটো জেগাত বৰ্তমান মই উপস্থিত হৈছোঁ। আপোনালোকক কেমেৰা ঘূৰাই দিলে দেখিবলৈ পাব এটি সুন্দৰ পৰিৱেশ আৰু ধুনীয়া ঠাই, য'ত নেকি আপোনালোকে ক্লান্ত অনুভৱ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ উপভোগ কৰিব পাৰিব। ব'লক এতিয়া আমি জেগাটো চাওঁ। বন্ধুসকল, আমি এতিয়া ডেকাচাঙত আছোঁ আৰু মোৰ লগত আছে এটা মোৰ লগৰ, সিও মোৰ লগতে আহিছে। তাক এতিয়া মই সুধিম কেনেকুৱা লাগিছে আৰু ইয়াৰ ডেকাচাঙৰ বিষয়ে। এইটোৱে মোৰ সেইটো লগৰ। প্ৰথমতে ভাল নামটো ক'ব। হয়, মোৰ নাম নীলম। মই ডেকাচাঙত উপস্থিত আছোঁ বৰ্তমান। মাজুলীৰ বিভিন্ন ধৰণৰ জেগা ভ্ৰমিলোঁ, কিন্তু এই ডেকাচাঙৰ নিচিনা একটা মুক্ত এখন সুন্দৰ সৌন্দৰ্যতাৰে ভৰপূৰ এখন জেগা হিচাপে আমি এই ঠাইটুকুৰাহে পাইছোঁ, যি ঠাইটুকুৰাত আমাৰ এতিয়া মনটো বিভিন্ন ধৰণৰ বেয়া সমস্যাৰ মাজত থাকিলেও আপুনি এবাৰ আহি চাব পাৰে, কিন্তু আপোনাৰ মনটো ভাল হ'বই, মই এইটো 100% গেৰাণ্টি। কিন্তু আজিকালি মোবাইলতো ৱাৰেণ্টি দিয়ে, মই আপোনালোকক গেৰাণ্টি দিছোঁ, আহক এই সৌন্দৰ্য উপভোগ কৰক। এয়াই হৈছে মাজুলীৰ ডেকাচাং অন্যতম সৌন্দৰ্যৰ পৰিৱেশ। আহক এতিয়া আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। বন্ধুসকল, ডেকাচাঙৰ 360 ভিউ চাওক। এয়াই 360 ভিউ, কিমান ধুনীয়া আপোনালোকে কল্পনাও কৰিব নোৱাৰে। আপোনালোকে দেখিছে জেগাখন অতি সুন্দৰ, সেইকাৰণে ইয়াত চেলফি আকৰ্ষণীয় বিন্দু বুলিব পাৰি। ইয়াৰ উপৰিও ইয়াত কি কি ধৰণৰ সুবিধা আছে মই এটা মোৰ লগৰটোৰ পৰাই জানিব বিচাৰিম। ইয়াত কেনেধৰণৰ সুবিধা আছে? হয়, ইয়াত আপুনি যদি বাহিৰৰ পৰা আহে, ইয়াত থকা খোৱা বিভিন্ন ধৰণৰ প্ৰাকৃতিক আপুনি যি ধৰণৰ সুবিধা বিচাৰে, কিন্তু নেচাৰেল হিচাপে, আপুনি যদি যান্ত্ৰিক হিচাপে বিচাৰে ইয়াতে মই কওঁ একোৱেই নাপাব। ইয়াত যদি আপুনি নেচাৰেলি মাজুলী থলুৱা হিচাপে যিসমূহ বস্তু পায়, ইয়াত আপুনি সকলো বস্তু ইয়াত বিচাৰিলে ইয়াত মানুহ আছে, ইয়াত ৰক্ষক হিচাপে থোৱা হৈছে। আপুনি আহক, এবাৰ আহক, ইয়াত সোধক, আপুনি এবাৰ ইয়াৰ পৰিৱেশটো চাই আপুনি ইয়াত উপভোগ কৰি যাব, ভাল পাব আপুনি। ধন্যবাদ। বন্ধুসকল, এতিয়া সকলো ডেকাচাঙৰ পৰিৱেশটো ভালকৈ চাবলৈ দেখাই যাম। এতিয়া দুপৰীয়া 1:42 গৈছে। আপোনালোকে দেখিছে ইমান দুপৰীয়াটো মানুহৰ কেনেধৰণৰ সমাগম। প্ৰতিটো সময়তে মানুহ ইয়ালৈ আহে আৰু সৌন্দৰ্য উপভোগ কৰে। আপোনালোকে দেখিছে কিছুমান ডেকালৰ মোৰ পিছত ফটো মৰাত ব্যস্ত। সিহঁতিও নিশ্চয় আপোনালোকৰ দৰে আলহী হ'ব আৰু প্ৰতিটো সময় সিহঁতি ইয়াত উপভোগ কৰিছে। ইয়াত দুপৰীয়া ৰাতিপুৱা বুলি প্ৰশ্ন নাই, প্ৰতিটো সময়ে ইয়াত মানুহৰে ভৰি থাকে।
আপোনালোকে যদি ইয়াত থাকিব বিচাৰে, ইয়াত দেখিছে থকা খোৱা মেলা সকলো সুবিধা আছে। ইয়াতো বহি আপোনালোকে ডিনাৰ ব্ৰেকফাষ্ট সকলো কৰিব পাৰে। আৰু ইয়াৰ উপৰিও এইটো এটা ঘৰ আছে, ইয়াত কেণ্টিন লিখাই আছে। ইয়াত ব্ৰেকফাষ্ট টাইমো দিয়া আছে, টাইম টেবুল আপুনি জুম কৰিলে আপোনালোকে ধৰিব পাৰিব ডিনাৰ টাইম কেতিয়া। সকলো ধৰণৰ সুবিধা আছে। আৰু আপোনালোকে যদি ইয়াত থাকিব বিচাৰে, স্ক্ৰীণত নাম্বাৰ আহি আছে, সেই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকে সবিশেষ পাতিব পাৰিব, কেনেধৰণে থাকিব পাৰিব, কিমান টকা এৰাতিত। বন্ধুসকল, আপোনালোকক আটাইতকৈ ভাল লগা বস্তু এটা দেখাম, আপোনালোকেও দেখিলে আচৰিত হ'ব। এইটো চাওক, এটা বাঁহৰ টেপ। আপোনালোকে প্লাষ্টিকৰ টেপ দেখিছে, কিন্তু এনেকুৱা ধৰণৰ বাঁহৰ টেপ হয়তো কেতিয়াও দেখা নাই। চাওক কিমান ধুনীয়া এটা বাঁহৰ টেপ। বন্ধুসকল, আপোনালোকে যে দেখিছে এইটো হ'ল চাবোন থোৱা কেছ। সাধাৰণতে আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াত প্লাষ্টিক বুলি একো নাই, বাঁহেৰে সুন্দৰকৈ সজাই তুলিছে। কেনেকুৱা লাগিলে ইয়ালৈ আহি? হয়, ইয়াত আহি মোৰ বহুত ভাল লাগিছে। আজি মনটো কি জানো একদম উৎফুল্লিত হৈ আছে, কিবা এটা এই কৰাৰ ইচ্ছা, এনি টাইম কৰাৰ ইচ্ছা, মানে আগ্ৰহী মনোভাৱ। এইটো আমি জানো সবেই যে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ মাজুলী এটা নদীদ্বীপ আৰু নৱগঠিত এইটো এটা ডিষ্ট্ৰিক্ট হিচাপে পৰিচিত হৈছে। আৰু ইয়াত ঐতিহ্য বুলি ক'লে বিশেষকৈ মাজুলীত যিবোৰ ঐতিহ্য দেখা পোৱা যায়, সেই ঐতিহ্য বিভিন্ন ধৰণৰ ঠাইত গ'লে আপুনি হয়তো নাপাবও পাৰে। ঠিক এই মাজুলীৰ চাবলগীয়া ঐতিহ্যৰ ভিতৰত এটা নেচাৰেল, খেৰেৰে গঠিত, বাঁহেৰে গঠিত, বিভিন্ন ধৰণৰ আপোনাৰ নেচাৰেলি প্ৰডাক্টছেৰে গঠিত এখন ঠাই, ঘৰৰ পৰা বিভিন্ন ধৰণৰ নেচাৰেলি এটা ঠাই। সেই ঠাইটোৱে হৈছে ডেকাচাং, মাজুলীৰ অন্যতম ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ বিভিন্নতাৰ মাজত থকা এটা বিভিন্ন মাজুলীত আহিলে বুলি ক'লেই আপুনি ডেকাচাঙত বিভিন্ন ধৰণৰ পৰ্যটকৰ ইয়াতে দেখা পোৱা যায়। আৰু সেই স্থান হৈছে ডেকাচাং। আজি ডেকাচাঙত আমি উপস্থিত হৈ মোৰ মন উৎফুল্লিত। এটা ভাল খবৰ যে আপোনালোকে আহক, এই মাহটোৰ ভিতৰত আহক, ফাগুনত পলাশৰ যি ফুলৰ মাজত আজি এই পৰিৱেশত আহক, এবাৰ চাওক ডেকাচাং, মাজুলীৰ অন্যতম সৌন্দৰ্যতাৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ডেকাচাং। ধন্যবাদ, সকলোৱে আহক আৰু সৌন্দৰ্য উপভোগ কৰক। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বিদায়, বাই বাই।